বৰক্ষেত্ৰী সমষ্টিৰ লাউতোলাবাসীৰ দুৰ্ভোগ বাৰে বাৰে নিৰ্মাণ কৰা পথৰ দুৰাৱস্থাত অতিষ্ঠ স্থানীয় ৰাইজ কৈ থাকিলেও উৰকে নপৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ দুৰ্নীতিৰ কথা কলেও যে লাগিব লেঠা নকলেও নোৱাৰি ৰাইজৰ দুৰ্ভোগৰ কথা হয় আমি ক'ব বিচাৰিছোঁ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ লাউতোলা গাঁৱৰ এটি ব্যস্ত পথৰ কথা চৰকাৰী আঁচনিৰ ধনবোৰো যেন কেৱল মধ্যভোগীৰ পকেট গৰম কৰিবলৈকে আবণ্টিত হয় কিয়নো স্থানীয় লোকৰ অভিযোগ যে এই পথটি নিৰ্মাণ কৰিবলৈ বাৰে বাৰে চৰকাৰী ধন অহাৰ পিছতো কিয় পকীকৰণ কৰা নহ'ল এটেনশ্যন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটেনশ্যন মাননীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া কাৰ বুলৰ বাবে বাৰে বাৰে দুৰ্ভোগ ভুগিছে অঞ্চলবাসীয়ে বিভাগীয় তদন্ত হ'বনে নে এনেকৈয়ে চৰকাৰী ধনৰ খৰাক চলি থাকিব আনকি ৰাস্তাটো ওখ নোপোৱাৰ ফলত তাৰ স্থানীয় ৰাইজৰ দুৰ্ভোগৰ সীমা নোপোৱা হৈছে যাৰ ফলত এজাক বৰষুণ দিলেই এবুকু পানীৰে ভৰি পৰে পথটি বিদ্যালয় মহাবিদ্যালয়লৈ যোৱা আনকি কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলেও স্কুললৈ যাব নোৱাৰে পথটিৰ দুৰাৱস্থাৰ ফলত সেয়ে স্থানীয় ৰাইজে অনতিপলমে ৰাস্তাটো মেৰামতি কৰাৰ বাবে দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক আমাৰ ৰাস্তাটো আপোনালোকে দেখাই পাইছে আমি বছৰ বছৰ ধৰি এনেকৈ আমি বোকাৰ মাজেৰে অহা যোৱা কৰিব লাগে এবাৰ আমাৰ ৰাস্তাটো বান্ধিছিল কিন্তু বান্ধিলেও আমাৰ মনৰ মতনকৈ বান্ধিব পৰা নাই কাৰণ আমি যি হিচাপে লাগিছিল সেই হিচাপে আমাৰ হোৱা নাই ৰাস্তাটো কাৰণ এই ৰাস্তাটো আমি জানামতে বোলে পকী হৈ আছে আমি শুনাহে পাইছোঁ কিন্তু আমি কথাখিনি গোটেই নাজানো কিন্তু শুনা পাইছোঁ যে ৰাস্তাটো বোলে পকী গৌবাজাৰৰ পৰাই মেডিকেললৈকে পকী হৈ আছে কিন্তু এতিয়ালৈকে আমাৰ এই ৰাস্তাটো পকী হোৱা নাই কাৰণ আপোনালোকে দেখা পাইছে যে ৰাতি বিয়ালে আমাৰ ঘূৰা ফাকাত বা আমি কামে কাজে যোৱা মানুহ ৰাতি বিয়ালে আহিলে আমাৰ গাড়ী লৈ আহে কোনোবা খোজকাঢ়ি আহে আহোঁতে গম নাপাওঁ হঠাৎ বৰষুণ মাৰি দিলে পানী হৈ থাকে কিন্তু বাইক লৈ গুচি যায় ঘপককৈ পৰি যায় সেইটো দেখাই পাইছে আৰু ৰাতি হ'লে আপোনাৰ বাইচান্স যদি কোনোবা এজন মানুহ আছে বেমাৰ হৈ যায় সেই মানুহজন যদি নিব লগা হয় এম্বুলেঞ্চ এখন আহিব লাগিলে আমি ইয়াৰ পৰা তালৈকে দাঙি নিব লাগিব সেই এটা কাৰণ বাইচান্স আমাৰ ইয়াতে মিনিমাম 200 ঘৰ মানুহ আছে তাৰে যদি কোনোবা এজন ডেলিভাৰী মাইকী ইমাৰ্জেঞ্চি যদি নিব লগা হৈ যায় আমাৰ কি হয় আমি কান্ধত তুলি পেলাই লৈ আনি পেলাই নিব লাগিব কাৰণ এম্বুলেঞ্চটো নাযায় পানীৰ মাজেদি বাইচান্স এম্বুলেঞ্চখন যাব ফাঁচি গ'লে কি হ'ব সেইকাৰণে নাযায় চৰকাৰী ধনৰ অপব্যৱহাৰ হৈছে হোৱা নাই আপোনালোকে নিজে দেখা পাইছে কিন্তু বান্ধাৰ পিছতো পানী একো দিয়া নাই এতিয়ালৈকে একো পৰা নাই এনেকৈ 4-5 বাৰ মাটিয়ে পেলাই গৈ আছে এতিয়া আমি বিচাৰোঁ মানে কি আমাক এতিয়া মেইন কথা হৈছে ৰাস্তাটো ভাল লাগে আমি ৰাতি বিয়ালে ভালদৰে চলিব পাৰিব লাগে আমাৰ বুঢ়া মানুহ আছে বহুত বয়সস্থ মানুহ আছে অহা যোৱা কৰিলে তেখেতসকলতো যাব নোৱাৰিলে পকী হ'লে আমাৰ ভাল হয় আমি দেখা পাইছোঁ ইয়াতকৈ আমাৰ বহুত ভিতৰুৱা ৰাস্তা মানে কিন্তু ইয়াতকৈ ভিতৰতো বেলেগ কথা কিছুমান জেগাত এনেকুৱা দেখা পাইছোঁ যে মানে কি আপোনাৰ পথৰত যোৱা ৰাস্তাও পকী হৈ আছে মুকালমুৱাৰ পৰা আছিক আলীৰ ৰিপৰ্ট দি পাব্লিক নিউজ